নমস্কাৰ বাইদেউ ভণ্টিসকল, আজি মোৰ কিচেনত ৰেচিপি এটা লৈ আহিলোঁ আৰু আজি মই বনাম জহা ভোল, কঁঠাল গুটি আৰু দালিৰ সৈতে খাৰ। এয়া মই জহা ভোল 4টা ল'লোঁ আৰু এয়া কঁঠাল গুটি মই চাফা কৰি কাটি ল'লোঁ আৰু এয়া মই 2 চামুচমান দালি ল'লোঁ। এতিয়া মই জহা ভোল 4টা সাইজত কাটি ল'ম। এয়া মই ভোল 4টা কাটি ল'লোঁ। এতিয়া মই কঁঠাল গুটি প্ৰথমে মই কঁঠাল গুটি উঠাই দিম নিমখ পানীত। এয়া চাওক, প্ৰথমে মই কঁঠাল গুটি উঠাই দিছোঁ। যিহেতু কঁঠাল গুটি টান হয়, মই প্ৰথমে কঁঠাল গুটি আধা সিজাই ল'ম আৰু ইয়াত মই দিছোঁ নিমখ, আৰু চাওক, আজি খাৰৰ সৈতে আৰু এটা বস্তু বনাম, সেইটো হৈছে আলু পিটিকা। খাৰৰ লগত আলু পিটিকা খালে বহুত ভাল লাগে, সেইটো কাৰণে মই 2টামান আলু বইলত দি দিলোঁ। এয়া চাওক, কঁঠাল গুটি আধা সিজিল। এতিয়া মই ইয়াত দিম ধুই থোৱা দালি। এতিয়া দালি আধা সিজা হৈ গ'ল। এতিয়া মই ইয়াত দিম ভোল। এতিয়া মই ইয়াত দিম ৰঙা কেঁচা জলকীয়া, নহৰু পেষ্ট, আদা পেষ্ট, পিঁয়াজ, এতিয়া লৰাই দিম। আৰু এতিয়া মই ইয়াত দিম খাৰ পাউডাৰ, চ'ডা, আৰু এইফালে মই আলু বইল হ'বলৈ দিছোঁ, হৈ আছে। এতিয়া গোটেইখিনি সামগ্ৰী সিজিল, ধুনীয়া হৈছে। এতিয়া মই ইয়াত ঘুটনি মাৰিম। এয়া মই এইখিনি ঘুটনি মাৰিলোঁ। এয়া চাওক, বহুত ধুনীয়া হৈছে। এইফালে মই খাৰখিনি বাগাৰ দিবলৈ ইটো কেৰাহীত তেল দিছোঁ।
আৰু ইয়াত দিলোঁ নহৰু। এতিয়া মই ইয়াত আৰু এটা বস্তু দিম, সেইটো হৈছে নগা ধনিয়া। এয়া মই এইখিনি ৰেডি কৰি ল'লোঁ আলু পিটিকাৰ কাৰণে। ইয়াত পিঁয়াজ, কেঁচা জলকীয়া আৰু আলু দুটামান, আৰু মই ইয়াত দি দিলোঁ নিমখ আৰু দিলোঁ নগা ধনিয়া। এতিয়া মই একেলগে এইখিনি সানি দিম। এয়া দেখিছে, এয়া জহা ভোল, কঁঠাল গুটি আৰু দাইলৰ সৈতে খাৰ, আৰু মই ইয়াৰ লগত বনাইছোঁ আলু পিটিকা। আপোনালোকে এনেকৈ বনাই খাব, খুব টেষ্টি হয়। আজি মই আপোনালোকৰ পৰা ইয়াতে আৰু বিদায় ল'লোঁ।